Hello guys, welcome back to my YouTube channel Japi Vlogs. So guys, ইয়াতে মাটিমাহ মানে মাটিমাহ হালধিয়ে গা ধুৱে বুলি কয়, গা ধুব আহিছোঁ। ইয়াত মাটিমাহ ধুই দিছোঁ। গৰু ঘাট ধুৱাই মেলি বৰষুণটো অলপ বেয়া আছিলে, বতৰটো মানে সেইকাৰণে আপোনালোকক নিৰিখালোঁ। তাৰপিছত গাইছ ইয়াত বস্তুখিনি মই থৈ লওঁ, মোৰ ইম্পৰ্টেণ্ট বস্তুকেইটা গা ধুই মেলি পিন্ধিব লাগিব। আৰু মই এতিয়া পানীও ফিল্টাৰ নাই কৰা, তো মই এনেকৈ দিলে পুৰা মানে বগা হৈ লওঁ, এবাৰ পুৰা বগা হৈ যামগৈ। সেইকাৰণে এবাৰ ছোৱালী প্ৰথম খাব লাগিব পুৰা। সেইকাৰণে মই মাহ হালধি যে গৰু গা মানুহ ধুই লৈছোঁ, তো মুখখনকে সানিম আৰু একদম মজাকে। তাৰপিছত গাড়ীখন পটককৈ ধুই লওঁ, তাৰপিছত এবাৰ লৈ লওঁ। চাই দিব ভিডিঅ'টো তেনেহ'লে গাইছ। অলৰেডি গাটো ধুই ল'লোঁ, তাৰপৰা পিন্ধিব লাগিব। মোৰ নতুন পেণ্ট কিনাই নাই, এই পুৰণা পেণ্ট একেটাকে পিন্ধিব লাগিব এনেকৈ। তাৰপৰা আৰু পেণ্ট ক'ত আছে, আৰু চোলা, সেইটো চোলা ফাটিলে নেকি, সেইটো পিন্ধিব লাগিব। তাৰপৰা চাই দিব ভিডিঅ'টো। তো মানে নকওঁ এবাৰ নতুন পেণ্ট পইচা পাতি নাই, কিনাটো নহ'ল। সেইকাৰণে এই পুৰণা পেণ্টকেইটাই যোনকেইটা আগত বগা পেণ্ট চগা পেণ্ট সেইকেইটাই পিন্ধিব লাগিব। তো গাইছ ৰেডি হৈ লওঁ, তাৰপৰা ভিডিঅ'টো চাই থাকক। তো অলৰেডি ৰেডি হৈ গ'লোঁ, চোলা পিন্ধিলোঁ, পেণ্ট পিন্ধিলোঁ। তো এতিয়া বিহু বুলি ক'লে গাহৰি মেইন, গাহৰিটোতো খাবই লাগিব। তো গাহৰিটো কাটি আছে আপোনালোক, গাহৰিটো ভাজিব লাগিব, তাৰপৰা খাম। আৰু তো ভিতৰত যাওঁ, কি কি চলি আছে। পিঠা বনাই আছে, এইফালে পিঠা এটাকে খাই দিওঁ। খাচ নহয় পিঠাবিলাক খাব কাৰণে। তো এতিয়া গাহৰি অলপমান, গাহৰি যিহে জুইচা দাম, অলপ খোৱাতে আপুনি চাব পালেও মানে যথেষ্ট। তাৰপাছত এতিয়া কেৰাহীটো পাতি লওঁ, কেৰাহী ধুব লাগিব এতিয়া আকৌ। তো মাংস ইয়াতে বনাই দিলোঁ, খোৱালৈকে ৰখিব লাগিব। এতিয়া জুইতে বনাইছোঁ কাৰণ গেছ নাই। এতিয়া আলুও দি দিছোঁ। বৰ্তমান মানুহ 4টা, আলু অলপমান চুপে খাওঁ, সেইকাৰণে আলু অলপ দি দিছোঁ। তাৰপৰা খোৱালৈকে অপেক্ষা কৰোঁ, সেইখিনি ঢাকি দিব। তাৰপৰা মই যাওঁ এইফালে ওলাই অলপ মানে বাহিৰৰ ফালে। তাৰপিছত কণী চণী যুঁজাম বুলি ভাবিছিলোঁ, নাই আৰু নাই, কি ক'ম। প্ৰথমতে দিলোঁ মই কাৰেণ্টৰ চুইচটো, তাৰপৰা নিদিওঁ এইবিলাক টিভি চিভি চোৱাটো আজি ভাল নহয়। সেইকাৰণে যাওঁ সেইফালে কি কি বনাইছে, আৰু ভাতটো খাই মেলি বাহিৰলৈ ওলাই যাম, চাই থাকিব ভিডিঅ'টো। আৰু এটা কথা মন গ'ল, এবাৰ মানে বিহু মানে বহুত ঠাণ্ডা, কাৰণ বতৰ ইমান খাচ নহয় আৰু পইচা পাতিও হাতত নাই। সেইকাৰণে কম বিহু বহুতে ঠাণ্ডা মানে এবাৰ বিহুবোৰ লগাই নাই। নহ'লে আগতে যেনেকৈ বিহু আগতীয়াকৈ পূৰা ৰচক পচক কৰি এইবাৰ নাই। আৰু বজাৰৰ বস্তু যিহে জুইচাই দাম, লাও এটা দাম যদি 300 টকা হয়। আমাৰ লাও এই ঘৰতে বাৰীটো মানে আছিলে, তো ইয়াতে দুটামান আছিলে। তো মানুহক চব পেলাই ঘৰত অকল এফেলা এটা থাকিলে, 300 টকাত এটা লাও, তো খাবা আৰু। তো তাৰপৰা ভাতটো হৈ লওক, তাৰপৰা ভাতটো খাম। তাৰপিছত ৰাস্তাৰ ফালে মানে গাঁৱৰ ফালে ওলাই যাম। তাৰপিছতে চাই থাকিব ভিডিঅ'টো কি হ'ল। এতিয়া জানি কণী যুঁজাই চাওঁ, মানে কি হয় বছৰত এবাৰ এনেকুৱা যুঁজাব লাগে বোলে। তো যুঁজাই চাওঁ ক'ত গ'ল, কোনে যুঁজাব। তো कौन आएगा, आजा 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 आजा, कौन आएगा। অলি যাই লওক, নাই পোৱা মানুহ কোন আহিব। জোতা যুঁজা নাই নহ'লে না ভণ্টিকণে যুঁজাব। ভণ্টিকণ মাইক টেক্সটিং, আহা জল্দি। তো আহিছে ইয়া, আজা কণী যুঁজাং, আপোন মাৰেগা। আই ভণ্টি কৈ এনেকে দিলে হ'ব নেকি, ভালকে দে। জিত গিয়া আপোন, জিত গিয়া। তো তেনেহ'লে উল্টাকে এনেও তো হাৰিবিয়ে।
प्रतिज्ञा তুমি হোৱা একো নহ'ল তাৰ পৰা এতিয়া কি কৰিলো খাই পেলাও নেকি নহয় না কেঁচালৈ একো নহয় খাব পাৰি না এইটো পিছত পকাই লৈ ফুৰিম মানে লুচিজন ক'ত এনেই কণী 6 টকা 7 টকা এনেই ইউজ কৰিব নোৱাৰি কেইটা এই খাব লাগিব এইটো কি কৰিম পুৰি লওঁ নেকি ফ্ৰাই ভাজিম বুলি খাম তো ফাইনেলি হৈ গ'ল ভাতটো আৰু মাংস আৰু ঠাণ্ডা ভাত আছিলে এইটো পকাভোগ দিওঁ আৰু এয়া বিলাহী আলু মাংস মানে অলপ লৈ লৈছোঁ আৰু তাৰপিছত পাৰিলে মানে বেছি খাব নোৱাৰি এনেই খাৰ লাগে কিন্তু খাই লওঁ পূৰা মজাকৈ ভাতটো ভাতটো খাই মেলি গ'লো তাৰপিছত ওলাই যাম দেখাম ভাতটো খাই দিলোঁ খাই বৈ মেলি চামুচত খাই দিলোঁ তাৰপৰা পোৱালি দিয়া কি আহে লাগিব দেই তই গা নাধোৱা কেলে নাধোৱা ইহুতি আহিলে হে মইনা নাচো নাচো লাগে গাত খালে নিচা লাগে মোৰে গাত কেনেকুৱা লাগিছে গানটো ইটো সিটো জলপান নাই খাই গা জলপান আহি পুৰা একদম শুকান কেৰাহীত পাতি থৈছে আলু বিলাহী লাও হেভি খানা আছে এই তই বিহু বুলি তহঁতৰ দোকানত কিবা এটা কি খাব দিম ক মই বিৰি নাখাং দে পিঠা দে পিঠা হ'ব তই দিব লাগিব বিহু বুলি তই বন্ধুসকল বিহু বুলি থাকি গানকে গাওঁ ভালকে মই মানে বজাবতো নেজানোৱে তোমাক যদি নাপাঙে কি কদি মই মে ভাইটি মৰমৰ বোৱাৰী হম একেখন দৰ্জাতে ওলামগৈ সোমামগৈ বজনা বুলি যাম তোক তোমাক যদি নাপাঙে কি কদি মই মাটিৰে পুতলা সাজিম একেখন দৰ্জাতে ওলামগৈ সোমামগৈ বজনা বুলি যাবি বহুত বিহু শুভেচ্ছা থাকিল।